হয় তাৰ মূল্যটো কিমান হ'ব? ইয়াৰ মূল্যটো 75 টকা। মাত্ৰ 75 টকা। ইমান ডাঙৰ বন্ধুক চাওকচোন, 75ত পাব। আহিব, ইমান ধুনীয়া দাম লগাইছে। দোকানখনৰ নাম যোৰহাট ট্ৰাং ফেক্টৰী। এই দোকানখনৰ নাম এইজন ক'লেই, যোৰহাট ট্ৰাং ফেক্টৰী। হয়, আমাৰ ইয়াতে সকলো বস্তু পোৱা যাব। হয়, যি বিচাৰে পুতলালৈকে পোৱা যাব। হয়, বন্দুক, পুতলা, গাড়ী, ছাতি, বাকচ, হয়, সকলোখিনি পোৱা যাব। আপোনালোকৰ ফোন নম্বৰটো দিব পাৰিমনে? মই ফোন নম্বৰটো পাৰিব। হয়, ঠিক আছে, মই ডিছক্ৰিপশ্যনত ফোন নম্বৰটো দি দিম। এইখন দোকানৰ ফোন, ইয়াৰ পৰা আৰম্ভ কৰি এইখনেই দোকান। এইটো মই ঘূৰিছোঁ, ইয়াত ট্ৰাং আছে, ট্ৰাং ফেক্টৰী, যোৰহাট ট্ৰাং ফেক্টৰী। ইয়াতে হ'লচেলাৰ দোকানটো আছে। আহিব, বজাৰ কৰিব। ধুনীয়া গাড়ীবিলাক ওলোমাই থৈছে, খুব সুলভ মূল্যত পাব। দাম কম দামত পোৱা বস্তুকেইটা। নমস্কাৰ, মই প্ৰদীপ বৰাং ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ খিলনা বস্তুৰ দোকানত। পূজা আহি আছে, পূজাৰ কাৰণে ইয়াত বস্তু গোটাইছে। খিলনা, অকল খিলনা, গোটেই খিলনা বস্তু ইয়াত হ'লচেলত পাব আপোনালোকে। এয়া চাই লওক, গোটেই খিলনা। ইয়াত খিলনাবিলাক 30 টকাৰ পৰা আৰম্ভ আছে। চাই লওক, গোটেই থাকে গাড়ী খিলনা আছে। চব পূজাৰ সামগ্ৰী গাড়ীবিলাক আছে। গোটেই খিলনা সৰু ল'ৰা ছোৱালী। এইফালে বন্দুক আছে, AK-47 150 পৰা আৰম্ভ আছে ইয়াত। মাল আহিছে, খোলা মেলা ভালকৈ হোৱাই নাই। এইটো দূৰবীন, এইটো ষ্টাৰ্টিং কেই টকা হ'ব জানো? 15 টকা। এই দূৰবীনটো 15 টকা। এইটো আমি পূজাত কিনিবলৈ গ'লে কমেও 100 টকা ভৰিবলগীয়া হ'ব। ইয়ালৈ আহিব, 15 টকা বস্তু লৈ পেলাই নি যাব পাৰিব। এই পুতলাবিলাক 10 টকাৰ পৰা আৰম্ভ হ'ব। চাই লওক কিমান, আপ টু 135 টকা। ইয়াত সৰু ডাঙৰ আছে, ডাঙৰবিলাক 135 টকা, সৰুবিলাক 10 টকাৰ পৰা আৰম্ভ হ'ব। এইকেইটা চাই লওক, কিমান ধুনীয়া ধুনীয়া পুতলা। আহিব ইয়াত বজাৰ কৰিবলৈ, হ'লচেল মূল্যত পাব। না পেপাৰটো কেনেকুৱা পৰা আৰম্ভ হ'ব? পেপাৰটো এইটো কোনটো? এই পেপাৰ আপোনাৰ আছে, আপোনাৰ 15 টকাৰ পৰা ষ্টাৰ্ট আছে। এই পেপাৰ আৰম্ভণি আছে আপোনাৰ 15 টকাৰ পৰা 70 টকা লাগে। এইটো 15 টকা হ'ব। এইবিলাক আছে ডাঙৰ, এইকেইটা আছে আপোনাৰ, খুব সুলভ মূল্যত দিব। এইবিলাক বন্ধু দেখিছেনে? এইবিলাক 60 টকা। এইটো 60 টকা। কোনোবা যদি ভাবি আছে পূজাৰ বজাৰ কৰিম বুলি, পূজাৰ দোকান দিম বুলি, ইয়াৰ পৰা বস্তুকেইটা ল'ব পাৰিব।
এইকেইটা গান দেখিছে। $150 পৰা আছে গানবিলাক। এইবিলাক গাড়ী আপোনালোকে $50 মানতে পাব। এইখন ৰিম'ট চিষ্টেম